Welcome to e-Shiksha. মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ দ্বিতীয় খণ্ড ভূগোলৰ এটা বিষয়ৰ ওপৰত আমি আলোচনা কৰিম আৰু সেই বিষয়টো হৈছে অসমত জনসংখ্যা বৃদ্ধিৰ কাৰণসমূহ। এতিয়া অসমত কি কাৰণত অতীজৰে পৰা ইমান যে জনসংখ্যা বিস্ফোৰণ বুলিয়ে ক'ব লাগিব, যে পপুলেশ্যন এক্সপ্ল'শ্যন হৈ আহিছে, ইয়াৰ কাৰণসমূহনো কি আহক আমি চাই লওঁ। এতিয়া অসমত জনসংখ্যা বৃদ্ধিৰ কাৰণ, ইয়াৰ মুখ্য কাৰণ হৈছে দুটা। প্ৰথমটো হৈছে প্ৰাকৃতিক বৃদ্ধি আৰু দ্বিতীয়টো হৈছে জনপ্ৰব্ৰজন। এতিয়া প্ৰাকৃতিক বৃদ্ধিনো কেনেকৈ হ'ল? এতিয়া প্ৰাকৃতিক বৃদ্ধি যদি আমি চাব যাওঁ, ইয়াত দুটা কাৰণ আছে আৰু এটা হৈছে জন্ম আৰু মৃত্যু হাৰৰ যিটো পাৰ্থক্য। এতিয়া অতীতত কি হৈছিলে, যে মানুহ যিমান সংখ্যক জন্ম হৈছিলে তাৰ এটা বৃহৎ সংখ্যক বা মানে ধৰি ল'ব পাৰি মোটামুটি অংশ এটা, সেই পাৰ্চেণ্ট এটা মানুহ মৃত্যুমুখতো পৰিছিল। এতিয়া মৃত্যুমুখত কিয় ইমান পৰিছিল? যে শিশু এজন 10 বছৰ হোৱাৰ আগতেই বহু শিশু এনেকুৱা আছিল যে শিশুসকলে মৃত্যুমুখত পৰিবলগীয়া হৈছিল। ইয়াৰ মূলত কাৰণ আছিলে যে উন্নত স্বাস্থ্য ব্যৱস্থাৰ অভাৱ আছিলে। সেই সময়ত যিহেতু স্বাস্থ্যখণ্ডটো ইমান উন্নত নাছিলে আৰু মানুহে স্বাস্থ্যসেৱা পাবলৈ বহু অপেক্ষা কৰিব লগা আছিলে আৰু বিজ্ঞান প্ৰযুক্তিৰ সিমান এটা ডেভেলপমেণ্ট হোৱা নাছিলে। এইবিলাক কাৰণত মৃত্যুৰ হাৰটো যথেষ্ট সংখ্যক হৈছিলে। জন্ম হৈছিলে কিন্তু সমান্তৰালভাৱে মৃত্যুৰ সংখ্যাও বেছি আছিলে। কিন্তু আজি বৰ্তমান সময়ত যদি আজি চাব যাওঁ, বৰ্তমান সময়ত জন্ম অধিক হৈয়ে আছে, কিন্তু তাৰ তুলনাত যিটো মৃত্যুৰ হাৰ, ডেথ পাৰ্চেণ্টেজ, আমি যিটো মৰ্টেলিটি ৰেট বুলি কওঁ, এই মৰ্টেলিটি ৰেট কিন্তু বহু পৰিমাণে কমি গৈছে। আৰু যাৰ কাৰণে কি হৈছে, যে জন্ম বাঢ়ি গৈ আছে, তাৰ বিপৰীতে মৃত্যুৰ সংখ্যা কমি গৈ আছে। এইটো এটা প্ৰাকৃতিক বৃদ্ধি বুলি আমি ক'ব পাৰোঁ, যিটো নেকি জনসংখ্যা বৃদ্ধিৰ এটা কাৰণ। দ্বিতীয়টো হৈছে জনপ্ৰব্ৰজন। জনপ্ৰব্ৰজন হৈছে মাইগ্ৰেশ্যন। এতিয়া মাইগ্ৰেশ্যনটো আন্তঃপ্ৰব্ৰজনো হৈছে আৰু বহিঃপ্ৰব্ৰজনো হৈছে। এতিয়া আন্তঃপ্ৰব্ৰজন আৰু বহিঃপ্ৰব্ৰজননো কি? এতিয়া আন্তঃপ্ৰব্ৰজন হৈছে ইণ্টাৰনেল মাইগ্ৰেশ্যন। ইণ্টাৰনেল মাইগ্ৰেশ্যন হৈছে যে ভাৰতবৰ্ষৰ ভিতৰত বিভিন্ন ৰাজ্যসমূহৰ পৰা যিবিলাক নেকি প্ৰব্ৰজন হৈছে, তাক আমি আন্তঃপ্ৰব্ৰজন বুলি কওঁ। যেনেকৈ বিভিন্ন ৰাজ্যসমূহৰ পৰা অসমত বিভিন্ন কাৰণত, কোনোবাই ব্যৱসায় কৰিব আহে, কোনোবাই চাকৰি সূত্ৰে আহে, এনেকুৱা বিভিন্ন কাৰণত অসমত কি হয়, জনসংখ্যা বৃদ্ধি হৈছে। উদাহৰণস্বৰূপে যেনেকৈ বিহাৰৰ পৰা শ্ৰমিকসকল আহে অসমত, তেওঁলোকে প্ৰফেশ্যনত নিয়োজিত হৈ আছে আৰু পৰৱৰ্তী সময়ত সেই লোকসকলে অসমতে স্থায়ীভাৱে বসতি কৰিবলৈ লৈছে, আৰু এইটো এটা জনপ্ৰব্ৰজনৰ কাৰণ। ঠিক তেনেকৈ মাৰোৱাৰীসকলে অসমত ব্যৱসায় ক্ষেত্ৰে আহি পেলাই ইয়াতে কি হয়, তেওঁলোকে স্থায়ীভাৱে থাকিবলৈ লয়। ঠিক তেনেকুৱাকৈ পশ্চিমবংগৰ পৰা বিভিন্ন লোকসকলে আহে, ইয়াতে ব্যৱসায় বাণিজ্য কৰিবলৈ আহে আৰু পৰৱৰ্তী সময়ত ইয়াতে স্থায়ীভাৱে বসতি কৰিবলৈ আৰম্ভ কৰে। এইবিলাক হৈছে জনপ্ৰব্ৰজনৰ আন্তঃপ্ৰব্ৰজন যিটো আমি কওঁ, এইবিলাক হৈছে জনসংখ্যা বৃদ্ধিৰ কাৰণ। আৰু আনফালেদি চাব গ'লে যিটো বহিঃপ্ৰব্ৰজন হৈছে ক'ৰ পৰা? ভাৰতবৰ্ষৰ বাহিৰৰ সীমাৰ পৰা, বেলেগ দেশৰ পৰা যিটো প্ৰব্ৰজন হয় তাক বহিঃপ্ৰব্ৰজন বুলি কোৱা হয়, এক্সটাৰ্নেল মাইগ্ৰেশ্যন। এতিয়া এক্সটাৰ্নেল মাইগ্ৰেশ্যনৰ কাৰণসমূহ কি কেনেকৈ আহিব পাৰে? এক নম্বৰতে আমি ল'ব লাগিব যিটো নেকি বাংলাদেশৰ পৰা, চুবুৰীয়া দেশ বাংলাদেশৰ পৰা যিবিলাক নেকি প্ৰব্ৰজন ঘটিছিল। এতিয়া ভাৰত স্বাধীন হোৱাৰ লগে লগে কি হৈছিল, যিবিলাক নেকি হিন্দু শৰণাৰ্থীসকল আছিল, তেওঁলোকে ধৰ্মৰ ভিত্তিতে হওক বা বিভিন্ন কাৰণতে হওক বা বাংলাদেশত প্ৰতাৰিত হৈ পেলাই হওক, তেওঁলোকে অসমত বহু সংখ্যক হিন্দু শৰণাৰ্থী অসমত আহি কিন্তু থিতাপি লৈছিলে। এইটো এটা ডাঙৰ এটা সমস্যা বুলি নকওঁ ঠিক, কিন্তু ডাঙৰ এটা জনপ্ৰব্ৰজনৰ এইটো কাৰণ। তাৰ উপৰিও এতিয়াও বিভিন্ন সময়ত দেখা যায়, যিখিনি নেকি বাংলাদেশী মাইনৰিটি, আমাৰ ইণ্ডিয়াৰ ক্ষেত্ৰত মাইনৰিটি বুলি ক'ব লাগিব, এইসকল বিভিন্ন কাৰণত আহে। কিছুমানে কাম বিচাৰি আহে ইয়াতে, কিছুমানে সৰু সুৰা কিবা কিবি ব্যৱসায় কৰিবলৈ আহে,
এইটোও কিন্তু এটা জনপ্ৰব্ৰজনৰ সমস্যা বুলি আমি ক'ব পাৰোঁ। তো মুখ্যতে প্ৰাকৃতিক বৃদ্ধি আৰু জনপ্ৰব্ৰজন এই দুটাই হৈছে অসমত যিটো নেকি জনসংখ্যা বৃদ্ধিৰ কাৰণ, এই দুটাই হৈছে মুখ্য কাৰণ। তো আশা কৰিছোঁ তোমালোকে এইখিনি বুজি পাইছা, আৰু যদি কিবা টপিক বুজি পোৱাত অসুবিধা হৈছে তেতিয়াহ'লে মোলৈকে মেছেজ কৰি সুধিব পাৰা, তলত কমেণ্ট বক্সত টাইপ কৰি সুধিব পাৰা যে কোনটো পাৰ্ট বুজি পোৱা নাই। তেতিয়াহ'লে মই পৰৱৰ্তী ভিডিঅ'সমূহত পুনৰ এইবিলাক বুজাই দিয়াৰ কাৰণে চেষ্টা কৰিম।